নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'ত লুপৰ ব্যৱহাৰ দেখাবলৈ চেষ্টা কৰিম। কি ধৰণে লুপ বা লুপ এটা বস্তু আছে, এই লুপটো প্ৰগ্ৰামিঙত কিয় ইউজ হয় আৰু কি কি কামত ইউজ হয় সেইটো দেখাবলৈ চেষ্টা কৰিম। তাৰ কাৰণে প্ৰথমতে আপোনালোকে জানি ফাংচনটো আমি লিখি লৈছোঁ, ইয়াতে ডিক্লেয়াৰ কৰি লৈছোঁ। এতিয়া চাব আমি ফেক্টৰিয়েল ওলাওঁ। নৰ্মেলি আমি ফেক্টৰিয়েল মানে কি অংকত কৰি পাইছোঁ, যেনেকৈ 5ৰ ফেক্টৰিয়েল বুলি ক'লে আমি পাওঁ 120, 120, 5ৰ ফেক্টৰিয়েল। এইটো ওলাওঁ কেনেকৈ আমি পূৰণ কৰি যাওঁ, 1ৰ লগত 2 তেনেকৈ 3, 4, 5লৈকে, তাৰপিছত 120 পাওঁ। সেই বস্তুটোৱে আমি বাৰে বাৰে কৰোঁ, কিন্তু 5 যিহেতু এটা সৰু সংখ্যা, গতিকে আমাক বেছি সময় নালাগে। যদি আমি বহুত ডাঙৰ সংখ্যা এটা কৰিব লগা হয়, তেতিয়া আমি অলপ সমস্যাত পৰিম। তেতিয়া আমি হয়তো কেলকুলেটৰত তাক পূৰণ কৰি থাকিব লাগিব। কিন্তু আমি এনেকুৱা এটা প্ৰগ্ৰাম লিখোৱা হওক যিটোৰে আমি যিকোনো নাম্বাৰৰ ফেক্টৰিয়েল 1 ছেকেণ্ডত ওলাই দিব পাৰিম, আৰু 1 ছেকেণ্ডত নালাগিব। তো তাৰ কাৰণে প্ৰথমতে আমি কি ডিফাইন কৰিব লাগিব, কি কি ডেটা আমি ইউজ কৰিম, কি কি ধৰণৰ ডেটা আমি ইউজ কৰিম প্ৰগ্ৰামটোত। তো মই ইয়াতে ডেটা লৈছোঁ, এটা n বুলি নাম্বাৰ এটা ল'ম, তাৰমানে nটোত ষ্ট'ৰ কৰিম নাম্বাৰটো লৈ পেলাই। তো তাক মই ইণ্টেজাৰ ভেৰিয়েবল, যিহেতু নাম্বাৰ হ'বতো ইণ্টেজাৰ ডেটা টাইপ ডিক্লেয়াৰ কৰিছোঁ। তাৰপিছত এটা ফেক্টৰিয়েল, ফেক্ট বুলি এটা ডেটা টাইপ এটা লৈছোঁ, আৰু ফেক্টক মই প্ৰথমতে 1 বুলি ধৰি লৈছোঁ, কাৰণ 1 নাম্বাৰটোৰ ফেক্টৰিয়েল 1 বুলি মই তাক ইনিচিয়েলাইজ কৰি লৈছোঁ। এতিয়া আৰু এটা মোক লাগিব আইটো কি হয়, কেনেকৈ ইউজ হয় এইটো মই ক'ম পিছত। তাৰপিছত আমি কি কৰিম, এই আগৰ দৰে আমি ইউজাৰক ক'ম এণ্টাৰ দ্য নাম্বাৰ you want to find the factorial of, ইয়াত মই এটা /n যে দিছোঁ, এইটো হয় নিউ লাইন বুজাব। তাৰমানে যেতিয়া এণ্টাৰ দ্য নাম্বাৰ ইউ ৱান্ট টু ফাইণ্ড দ্য ফেক্টৰিয়েল অফ, এই লাইনটো যেতিয়া প্ৰিণ্ট হ'ব ন, তাৰে পিছত নেক্সট কাৰ্চৰডাল তাৰে তলৰ লাইনত ব্লিংক কৰি থাকিব, সেইকাৰণে /n লাইন মানে আমি ইউজ কৰিছোঁ। এতিয়া স্কেনএফ ইউজ কৰি পেলাই, স্কেনএফ ফাংচনটো ইউজ কৰি আমি ইনপুটটো, ইউজাৰে দিয়া ইনপুটটো আমি লৈ লওঁ। ইউজাৰেটো ইনপুট এটা দিবই, সেইটো ইনপুট আমি এনত ষ্ট'ৰ কৰি দিলোঁ। এতিয়া আমি কি পালোঁ, নাম্বাৰটো ছাপ'জ ইউজাৰৰ পৰা আমি পাই গ'লোঁ। এতিয়া আমি কি কৰিম, আমি ফৰ লুপ ইউজ কৰিম। ফৰ লুপটো কি হয়, কেনেকৈ হয় মই পিছত বুজাই আছোঁ। গোটেইখিনি বস্তু মই বুজাই দিম, আগতে এইখিনি লিখি লওঁ। এতিয়া চাওক, মই কি লিখিলোঁ, ফৰ i equal to 1, i less than n, i plus plus, আৰু ইয়াতে হ'ব fact equal to fact star i, তাৰপিছত হ'ব return 0 printf। printfত আমি কি লিখিম, যে ফেক্টৰিয়েলটো কি ওলাইছে সেইটো লিখিম, পাৰ্চেণ্টাইল দি দ্য ফেক্টৰিয়েল অফ দ্য নাম্বাৰ ইজ, তাৰপিছত আমি লিখিম ফেক্ট। আচ্ছা, তো প্ৰগ্ৰামটো আমাৰ লিখা হৈ গৈছে। এতিয়া মই ফৰ লুপটোৰ এইখিনি কথা বুজাই ক'ম। যে চাওক, ফৰ লিখিছোঁ, ফৰ মানে কি, ফৰ এটা লুপ হয়, তেনেকুৱা আৰু কেইটামান লুপ আছে, ফৰ হুৱাইল, ডু হুৱাইল, এনেকুৱা লুপ কিছুমান আছে। লুপৰ কামটো হ'ল কি, লুপ মানে জেনেৰেলি কি কৰে, ঘূৰি থকা, ই ঘূৰি থাকিব। এটা ৰিপিটেটিভ কাম যেতিয়া আমি বাৰে বাৰে কৰিব লগা কিবা এটা কাম, যেনেকৈ আমি ইয়াতে চাওঁ ফেক্ট ইকুৱেল টু ফেক্ট ইনটু আই, ফেক্ট ষ্টাৰ আই, তাৰমানে ফেক্টৰিয়েল ইকুৱেল টু ফেক্টৰিয়েল পূৰণ আই। আই এটা এনেকুৱা এটা ভেৰিয়েবল লৈছোঁ, যাক আমি বাৰে বাৰে পূৰণ কৰি থাকিম। চাওক, প্ৰথমতে আমি যদি ইয়াতে ইউজাৰে যদি 5 নাম্বাৰটো এণ্ট্ৰি কৰে,
n or karone for the value of this n eta enter suppose keyboard or user suppose 5 dile to ei n of 5 হৈ গল 5 হৈ গল ঠিক আছে চাও I আমি একর পৰা স্টার্ট কৰিম কাউন্ট কৰা I 1 to 5 কৈ সৰু হয় নহয় হয় তেতিয়া আমি কি কৰিম এবাৰ এই ফ্যাক্ট ইকুয়াল টু ফ্যাক্ট স্টার I মানে 1 আছিল ফ্যাক্ট এই ওপৰত আমি লিখিছিলো ফ্যাক্ট ইকুয়াল টু 1 1 equal to 1 into 1 মানে 1 এ হল এটা আমি ইয়াত সব I plus plus মানে I to 1 আছিল 1 এর লগত plus plus মানে বুঝায় যে 1 এড করা যদি 1 আছে I to I plus plus মানে 2 যদি I to 5 আছে I plus plus মানে 5 plus 1 6 ঠিক তেনেদৰে I minus minus লিখিব পাৰি I minus minus যদি লিখে যদি এটো 5 আছে 5 minus 1 4 হৈ যাব তো ইয়াতে আমি I plus plus আছে তো আমাৰ ইয়াতে n to I ভ্যালু তো মানে 1 to 5 কৈ সৰু তো 5 কৈ যেতিয়া সৰু হ'ব এতিয়া আমি ইয়াত 1 এড কৰিম এড কৰাৰ লগে 2 হৈ গল তো ফ্যাক্ট ইকুয়াল টু কি হ'ব আগত আছিল 1 into fact equal into I ভ্যালু কিমান হৈ গল এতিয়া 1 ৰ পৰা 2 হৈ গল তো তাৰ মানে fact 1 আছিল into 2 হৈ গল এতিয়া আকৌ এই ফৰ লুপৰ ওপৰ স্টাৰ্টিং হ'ব এবাৰ I equal to 1 নহব I equal to 2 হ'ব কাৰণ আমি I plus plus কৰি 1 to 2 কৰিলো অলৰেডি তো এতিয়া যেতিয়া 2 হ'ব 2 to কি হটকে n ত কি সৰু হয়নে হয় তো আকৌ ফৰ লুপটো সাকসেসফুল এটো কন্ডিশন বুলি কয় এই I less than equal to n বুলি যে আছে ফৰ লুপটোৰ এই পাৰ্টটো কন্ডিশন বুলি কয় প্ৰথম পাৰ্টটো কয় ইনিশিয়েলাইজেশন কন্ডিশন আৰু ইনক্ৰিমেন্টেশন I plus plus to এটো কয় ইনক্ৰিমেন্টেশন initialization আৰু condition to যেতিয়ালৈকে ফুলফিল হৈ থাকে যেতিয়ালৈকে ই condition to মতে ট্ৰু হৈ থাকে মানে কারেক্ট হৈ থাকে তেতিয়ালৈকে এই ফৰ লুপৰ এই কামখিনি চলি থাকিব আৰু যেতিয়া ই I less than n2 তাৰ মানে I ভ্যালু to যেতিয়া সাপোজ এতিয়া 2 হৈছিল নহয় 2 পৰা প্লাস প্লাস কৰি 3 পালো তাৰ মানে কি 2 আছিল ফ্যাক্ট আগতে 2 into 3 3 গুণ 6 হৈ গল এবাৰ ফ্যাক্টর I ভ্যালুটো হৈছে কি 3 I plus plus কৰি 2 to 3 হয় এটা যে 3 হ'ব 3 তো আমি n মানে কিমান আছে ইউজাৰ আছিল 5 তো n 3 to 5 কৈ সৰু হয়নে গতিকে এটো আকৌ I plus plus হ'ব I plus plus মানে কিমান হ'ল 3 plus 1 4 হৈ গল 4 আৰু আগৰ ফ্যাক্টৰিয়েল কিমান আছিল এই ফ্যাক্টৰিয়েলটোৰ লগত তেনেকৈ পূৰণ কৰি লাষ্টত আমি 5 পাম 5 পোৱাৰ পিছত আকৌ I plus plus হৈ 6 পাম যেতিয়া 6 পাম 6 পোৱাৰ লগে লগে I 6 less than equal to 5 তো এই কন্ডিশনটো ভুল হৈ যাব মানে কন্ডিশনটো ইকুৱেল নহব I is not less than 5 হৈ যাব ঠিক আছে তো তেতিয়া আকৌ এই ফ্যাক্ট আৰু ফ্যাক্ট I টো তাৰ পিছত আৰু কাম নকৰে এই যেটো I ভ্যালু আছিল তাৰে 6 হোৱাৰ আগত I 5 আছিল তেতিয়ালৈকে থাকি যাব আৰু তেতিয়া ফ্যাক্টৰ যেটো ভ্যালু লাষ্ট হৈছিল মোৰ হিচাপত 5 এর লগে ইয়াতে 120 থাকিব লাষ্টটো 120 হৈ যাব তাৰ পিছত আৰু আগবাঢ়ি নাযায় আৰু ইয়াতে শো হ'ব এটা চাও বস্তুটো ঠিক সেভ কৰি লও প্ৰগ্ৰামটো factorial বুলি সেভ কৰি লও ইয়াতে এটা ভুল আছে এই মই স্ক্যানএফটো দিয়া নাই প্রিন্টিং এরর দার ভুলটো নাই ও এইটা আমি রান করে চাও আচ্ছা 120 আকৌ এবাৰ রান করে চাও ঠিক এভাবে এই বস্তুটো চলি থাকিব এতিয়া এটা কথা মই ক'ব খুজিম যে এই ফ্যাক্টৰ ভ্যালুটো যদি আমি বহুত ডাঙৰ সংখ্যা এটা দিওঁ এনৰ ভ্যালুটো যদি ইউজাৰে বহুত ডাঙৰ দিয়ে তেতিয়া এই ফ্যাক্টৰিয়েল যেটো হ'ব এটো বহুত ডাঙৰ হ'ব মানে তাৰ যেটো ভ্যালু সেই কাৰণে তেতিয়া আমি ফ্যাক্টৰ যেটো ডেটা টাইপটো ইন্টিজাৰ ললে নহব এতিয়া আমি GOUVLE
বা লং এনেকুৱা টাইপৰ ডেটা টাইপ ল'ব লাগিব যাৰ ৰেঞ্জটো বহুত বেছি ৰেঞ্জটো বেছি হ'ব লাগিব ৰেঞ্জটো বেছি যদি আমাৰ মানে ইনপুটটো বেছি হয় তো হয়তো আপোনালোকে ধৰিব পাৰিছে কি ধৰণে ফেক্টৰিয়েল এটা উলিয়াব পাৰি তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ নেক্সট আকৌ আমি নেক্সট ভিডিঅ'ত লগ পাম ধন্যবাদ